নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মুনমিয়ে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে আপোনালোকে, নহয়নে? এয়া হৈছে ভোট জলকীয়া, আমাৰ একেবাৰে অসমৰ জনপ্ৰিয় আৰু নক'ব আৰু ভোট জলকীয়া। আৰু ভোট জলকীয়া আচাৰ অকণমান বনাওঁ বুলি ভাবিলোঁ। কেইটামান ভোট জলকীয়া আছিল, তো আপোনালোকৰ লগতো আচাৰটো কেনেকৈ বনাওঁ শ্বেয়াৰ কৰি যাওঁ বুলি ভাবিলোঁ। আৰু খুব সহজভাৱে বনাম, একো মা মছলা নিদিওঁ, আপোনালোকে চাই গৈ থাকিলে নিশ্চয় গম পাব। আৰু ভিডিঅ'টো খুব ছুটি, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। এয়া দেখিছেনে, জলকীয়াখিনি মই কাটি ল'লোঁ। আপোনালোকক কাটি লোৱাটো নেদেখালোঁ আৰু সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকে কেঁচি সহায়তো কাটিব পাৰে বা চুৰি কটাৰীৰ সহায়তো। এতিয়া মই এইখিনি ৰ'দত শুকুৱাই দিলোঁ, দেখিছেনে? আৰু মই ৰাতি কাটিছিলোঁ, ইয়াৰ ৰ'দ দি আছে আৰু ৰাতি কাটিছিলোঁ মইতো অকণমান সময় ফেনৰ তলতো ৰাখি দিলোঁ, বহুতখিনি শুকাই গ'ল। এতিয়া মই এইখিনি আচাৰ বটল এটাত ভৰাম, চিচাৰৰ বটল এটা। এয়া দেখিছেনে, মই এই চিচাৰৰ বটলটো লৈ লৈছোঁ, এইটোতে মই ভৰাম। এইটো ধুই মেলি খুব ধুনীয়াকৈ চাফা কৰি লৈছোঁ, এইটোতে বনাম। আৰু এয়া দেখিছেনে, কেঁচা মিঠাতেল সৰিয়হৰ তেল। এই সৰিয়হৰ তেলটো লৈছোঁ, মই কেঁচা মিঠাতেলেই ইউজ কৰিম এই আচাৰটোত, আপোনালোকে চাই থাকিলে নিশ্চয় গম পাব। আৰু এয়া দেখিছেনে, এয়া নেমু ৰস লৈছোঁ। মোৰ ওচৰত বৰ্তমান ভিনেগাৰ নাইকিয়া হ'ল, তো মই এই নেমু ৰসকে দিম বুলি ভাবিছোঁ। ভিনেগাৰৰ সলনি আপুনি নেমু ৰসো দিব পাৰে। এয়া দেখিছেনে, এইখিনি মই এতিয়া ভিতৰলৈ লৈ আহিলোঁ। এতিয়া লাহে লাহে বটলটোত ভৰাই যাম। আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ, যেতিয়া আপুনি জলকীয়াখিনি কাটিব তেতিয়া অলপমান নিমখ ছটিয়াই দিব জলকীয়াখিনিৰ ওপৰতে, তাৰপিছত শুকাবলৈ দিব। মই দি দিলোঁ বাৰু, ক'বলৈ পাহৰি গ'লোঁ আপোনালোকক। আৰু মই ইমানখিনি দেখুওৱা নাই, বহুত শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো। আৰু এতিয়া মই বটলটোত সেই জলকীয়াখিনি ভৰাই যাম। নিমখ অকণমান দিলে ভাল হয় আৰু আপোনাৰ জলকীয়াখিনি যদি ভালকৈ শুকায় বহুত দিনলৈ যাব, আপুনি বছৰলৈও খাব পাৰিব। যদিহে জলকীয়াখিনিত জেকা ভাৱটো থাকি যায় তেন্তে ভেঁকুৰি যোৱাৰ চান্স থাকে। আৰু এটা কথা, আৰু যদি জলকীয়া কিছুমান যে থাকে অলপ নৰম ফ্ৰেছবোৰ ল'ব লাগে, একদম পূৰা পুৰঠকেইটা ল'ব লাগে। আৰু পকা জলকীয়া কিছুমান আপোনাৰ অকণমান ভিতৰখন আপোনাৰ বেয়া কিন্তু বাহিৰখন ভাল, সেনেকুৱা জলকীয়াকেইটা ল'লে কিন্তু বেয়া হ'ব আচাৰখিনি। এতিয়া মোৰ গোটেইখিনি জলকীয়া ভৰোৱা হৈ গ'ল বটলটোত, এয়া দেখিছেনে? আৰু এই বটলটোত যিমানখিনিলৈকে জলকীয়াখিনি হৈছে সিমানখিনি লেভেলত মই মিঠাতেল দি দিম ইয়াত, আপোনালোকে চাই থাকক। আৰু এয়া চাওকচোন, এয়া হৈছে নেমু টেঙাৰ ৰস। ইয়াত এতিয়া মই দি দিম। ভিনেগাৰৰ সলনি আপোনালোকে নেমু টেঙাৰ ৰসো ইউজ কৰিব পাৰে। আৰু এতিয়া মই টাইটকৈ মুখনিখন মাৰি এসপ্তাহমান ৰ'দত দি থৈ দিম একেৰাহে, তেতিয়া খাবলৈ ভাল হ'ব। আৰু 2-3দিনমানৰ পিছতো খাব পাৰি, তথাপিতো বেছি দিন ৰ'দত থ'লে আচাৰটো খাই ভাল লাগে আৰু গোন্ধটো খুব ধুনীয়া আহে। এয়া দেখিছেনে, মই ৰ'দত দি দিছোঁ। আৰু আজি ভোট জলকীয়া আচাৰৰ ৰেচিপিটো কেনে লাগিল জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো হিট কৰি দিব, তেতিয়াহে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব, নহয়নে? ঠিক আছে তেন্তে, বাই বাই, টেক কেয়াৰ অল।